নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টকিঅ' অলিম্পিকৰ ওপৰত কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আণ্ডাৰ হুইচ ৰেছলিং কেটেগৰী ডাজ দীপক পুনিয়া ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া এট টকিঅ' অলিম্পিক্স? ইয়াৰ অপশ্যনসমূহ হৈছে 65 কেজি, বি 86 কেজি, চি 57 কেজি, অপশ্যন ডি 75 কেজি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 86 কেজি। Saikham Mirabai Sanu, women weightlifter, is representing India in which category at Tokyo Olympics 2020? Here option homo is option A 49 kg, B 55 kg, C 64 kg, or option D 59 kg. Here শুদ্ধ উত্তৰটো হৈছে option A 49 kg. Who is the first ever Indian fencer to qualify for the Tokyo Olympic Games 2020? Here option homo hoise option A Kobita Devi, option B C A Bhavani Devi, option C Silpa Garg, option D Pooja Mishra. Here শুদ্ধ উত্তৰটো হ'ব option B C A Bhavani Devi. Which Indian wrestler is going to represent India at Tokyo Olympics 2020 in men 65 kg category? Here option homo hoise option A Amit Dahiya, option B Ravi Dahiya, option C Yogeshwar Dutt, option D Bajrang Punia. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বজৰং পুনিয়া। What is the Tokyo Olympics 2020 mascot? ইয়াৰ অপশ্যন সমূহ হৈছে অপশ্যন এ হদৰি, অপশ্যন বি মিৰাইটোৱা, অপশ্যন চি আমিক, অপশ্যন ডি ফুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিৰাইটোৱা। Who among the following athletes has won the maximum number of individual gold medals at a single Olympics? ইয়াৰে অপশ্যন সমূহ হৈছে অপশ্যন এ মাৰ্ক স্পিটছ, অপশ্যন বি মাইকেল ফিল্পছ, অপশ্যন চি কাৰ্ল লুইছ, অপশ্যন ডি মেট বায়ণ্ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইকেল ফিল্পছ। In which year the first modern Olympic Games held? ইয়াৰ অপশ্যন সমূহ হৈছে অপশ্যন এ 1900, অপশ্যন বি 1896, অপশ্যন চি 1904, অপশ্যন ডি 1892। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1896। Where is the headquarters of the International Olympic Committee located? ইয়াৰ অপশ্যন সমূহ হৈছে অপশ্যন এ লাওচেন ছুইজাৰলেণ্ড, অপশ্যন বি পেৰিছ ফ্ৰান্স, অপশ্যন চি এথেন্স গ্ৰীচ, অপশ্যন ডি আটলাণ্টা ইউনাইটেড ষ্টেটছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাওচেন ছুইজাৰলেণ্ড। At which of the following Olympic Games was the Olympic flag flown for the first time? Here option সমূহ হৈছে option A 1900 Paris, option B 1908 London, option C 1920 Antwerp,
অপশ্যন ডি 1928 এমষ্টাৰডাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যনটো 1900 পেৰিছ। Who among the following is known as the father of modern Olympics? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ লি মাৰ্কুৱেজ দ্য চামাৰান্স, অপশ্যন বি পাইৰে দ্য কাউবাৰ্টিন, অপশ্যন চি ডেমেট্ৰিয়াছ ভাইক্লাছ, অপশ্যন ডি ফেৰেংক কেমেনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাইৰে দ্য কাউবাৰ্টিন। What is the motto of the Tokyo Olympics 2020? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ শ্বেয়াৰ দ্য স্পিৰিট, অপশ্যন বি ওৱান ৱৰ্ল্ড ওৱান ড্ৰিম, অপশ্যন চি ৱেলকাম হোম, অপশ্যন ডি ইউনাইটেড বাই ইমোশ্যন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউনাইটেড বাই ইমোশ্যন। Which language other than English is the official language of the International Olympic Committee? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ চাইনিজ, অপশ্যন বি ফ্ৰেঞ্চ, অপশ্যন চি স্পেনিছ, অপশ্যন ডি জাৰ্মান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰেঞ্চ। Among the following Indians, who was the first to win an individual medal at the Olympics? অপশ্যনসমূহ হৈছে অপশ্যন এ কে ডি যাদৱ, অপশ্যন বি লিয়েণ্ডাৰ পেছ, অপশ্যন চি ৰাজ্যবৰ্ধন সিং ৰাথোৰ, অপশ্যন ডি কাৰ্ণাম মালেশ্বৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কে ডি যাদৱ। Which medal has Ravi Dahia won at Tokyo Olympics 2020? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চিলভাৰ, অপশ্যন বি গোল্ড, অপশ্যন চি ব্ৰঞ্জ আৰু অপশ্যন ডি হৈছে নান অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলভাৰ। Who has become the first Indian swimmer to qualify for Tokyo Olympics? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ সাজন প্ৰকাশ, অপশ্যন বি সন্দীপ সেজৱাল, অপশ্যন চি শমশেৰ খান আৰু অপশ্যন ডি হৈছে দীপক কুমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাজন প্ৰকাশ। How many medals India won in Tokyo Olympics 2020? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ 4, অপশ্যন বি 5, অপশ্যন চি 6, অপশ্যন ডি 7। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 7। ইয়াৰে এটা গোল্ড পাইছিলে, দুটা চিলভাৰ পাইছিলে, 4টা ব্ৰঞ্জ। পিছৰ প্ৰশ্নটো হৈছে হুইচ টিম ডিফিটেড ইণ্ডিয়া ইন টকিঅ' অলিম্পিক্স 2020 হকী ছেমিফাইনেল মেটছ? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ বেলজিয়াম, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি জাৰ্মানী, অপশ্যন ডি আৰ্জেণ্টিনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেলজিয়াম। Which country won first ever Olympic gold for skateboarding in Tokyo Olympics 2020? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ জাপান, অপশ্যন বি USA, অপশ্যন চি ফিলিপাইনছ, অপশ্যন ডি ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাপান। How many countries are participating in Tokyo Olympics or Summer Olympics 2020?
ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 201, অপশ্যন বি 195, অপশ্যন চি 210 আৰু অপশ্যন ডি 206। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 206। হোৱাট ইজ দ্য শ্বেপ অফ অলিম্পিক টৰ্চ ইন টকিঅ' অলিম্পিক্স 2020? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ অভেল, অপশ্যন বি চিকানচেন, অপশ্যন চি টেবুলাৰ, অপশ্যন ডি চেকুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেকুৰা।